সুস্থিৰে নিয়মানুৱৰ্তিতা বজাই পেলাই যাতে আজিৰ জয়নিং প্ৰগ্ৰামত অংশগ্ৰহণ কৰে তাৰ কাৰণে মই সকলো সদস্যক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু আমাৰ বিপিএফ দললৈ তেওঁলোকক স্বাগতম জনাইছোঁ। আমচুৰ ফালৰ পৰা আৰু আছে আশৰাফুল ইছলাম বাৰে আলী আৰু লগতে তেওঁলোকৰ যিমান প্ৰতীক্ষ আজিৰ এই সভাত জইনিং কৰিবলৈ আহিছে তেওঁলোকক মই আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ বিপিএফ দলৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত ভাগ্যম মহিলাৰীদেৱে তেওঁলোকক আমাৰ বিপিএফ দললৈ আমন্ত্ৰণ জনাই আছে আৰু স্বাগতম জনাই আছে। সকলোকে মই বিনম্ৰতা অনুৰোধ জনাইছোঁ সকলোৱে যাতে ডিচিপ্লিন মেইনটেইন কৰি পেলাই লাহে লাহে এজন এজনকে মঞ্চত আহি পেলাই জইন কৰে। জিএছটি আৰু আমচুৰ পিছত প্ৰায় 70জনীয়া AIUDFৰ এটা প্ৰজাতি দলে বিপিএফ দলৰ নীতি আদৰ্শক সন্মান কৰি পেলাই ভাল পাই পেলাই জইনিং কৰিবলৈ আহিছে। পৰ্বতজোৰা সমগ্ৰ ঠাইৰ লগতে ৰূপসীৰপুৰৰ এটা ডাঙৰ প্ৰজাতি দল AIUDFৰ পৰা জইন কৰিবলৈ ওলাইছে। সকলোৰে নামবিলাক কৈ দিয়াটো সময়ৰ ডাঙৰ কাৰণে মই কৰিব চাগে নোৱাৰো। তেওঁলোকৰ কেইজনমানৰ নেতাৰ নাম মই গাই দিছোঁ। ৰূপসীৰ ফালৰ পৰা যি AIUDFৰ জইনিং কৰিবলৈ আগবাঢ়িছে তেওঁলোকৰ ভিতৰত আছে ৰহমত আলী AIUDF জেনেৰেল ছেক্ৰেটাৰী প্ৰাইমাৰী ৰূপসী, কিৰণ ৰয় প্ৰেচিডেণ্ট ৰূপসী, মজু শেখ, মিন্টু শেখ, আমিনুৰ শেখ ইউৰোপ প্ৰেচিডেণ্ট হয় AIUDFৰ, ফজল আলী, ফয়জল আলী, নজিৰুল হক, সুলেমান আলী, মমিনুৰ হক। এইখিনি মই AIUDFৰ পৰা জইন কৰা সদস্যসকলৰ নাম গাই দিছোঁ। জফৰ আলী, কমলেশ্বৰ চৌধুৰী, কানাই চৌধুৰী, ৰামচন্দ্ৰ চৌধুৰী, বক্তাৰ আলী, শহীদুৰ ৰহমান, সাজিদুৰ ৰহমান, কামিল হুছেইন, নুৰ ইছলাম, জালালউদ্দিন শেখ, আয়ুব আলী, জফর আলী, এতিয়া আমাৰ AIUDFৰ ফালৰ পৰা যিমান জইনিং আছে আহি থাকক। তাৰপিছত আছিলে আমাৰ UPPৰ ফালৰ পৰাও জইনিঙৰ প্ৰগ্ৰাম এটা আছে। UPPৰ ফালৰ পৰা তৰেশ্বৰ ৰাভা, দদনৰ ৰাভা, মছেৰ আলী, মছেৰ ৰাভা, জয়ন্ত ৰাভা, প্ৰীতম ৰাভা, মূল ৰাভা এওঁলোক UPPৰ দলৰ পৰা আমাৰ BPF দলৰ নীতি আদৰ্শ ভাল পাই পেলাই BPF দলৰ সভাপতি সন্মানীয় শ্ৰীযুত হাগলাম মহিলা শ্ৰদ্ধা কৰি পেলাই BPF দলত জইনিং কৰি আছে। সিদ্ধান্ত ৰাভা, ভূপ্ৰজ্যোতি ৰাভা, অহসন ৰাভা, মধুসূদন চৌধুৰী, জহুৰুল হক, রাখাল বিশ্বাস, আশরাফুল হক,
Sakirul Ali, Azhar Ali. So এওঁলোকে EPPL ফালৰ পৰা জইনিং কৰি আছে। সকলোৰে নামবিলাক গাই দিয়াটো কঠিন, যাৰ কাৰণে মই সকলোৰে নামবিলাক গাই দিব পৰা নাই। So আমাৰ ইয়াতে EPPL পৰা আৰু যোগদান কৰিবলগীয়া আছে মুস্তাফা শেখ পামাৰী ৰাঙামাটিৰ পৰা, জিয়ানুৰ ৰহমান, সবাই আলী, এওঁলোক EPPL পৰা আজি BPF দলৰ নীতি আদৰ্শ ভাল পাই পেলাই BPF দলৰ সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলা নিৰ্মাণৰ নীতি আদৰ্শ ভাল পাই পেলাই আমাৰ BPF দলত জইন কৰি আছে। মহাই আলী, আফসাৰ আলী, নছৰ আলী, পৰ্বত আলী, ইমতিয়াজ আলী, সনাউল্লাহ, হাফেজ আলী, হুসেন আলী, রফিকুল ইসলাম, সাইদুল, কদম আলী, রিয়াজ আলী, রফিকুল ইসলাম, সানোয়ার, সানেজ আলী। So এওঁলোকৰ এটা সজাতি দলে EPPL ফালৰ পৰা BPF দলৰ নীতি আদৰ্শ ভাল পাই পেলাই তেওঁলোকে আজি শ্ৰীযুত হাগ্ৰামা মহিলা নিৰ্মাণৰ নেতৃত্বত পৰ্বতজোৰা যি ফুড ৰেলী আৰু এৱাৰ্নেছ প্ৰগ্ৰাম অনুষ্ঠিত কৰা হৈছে, এই শুভকৰা তেওঁলোকে BPF দলত জইন কৰিছে আৰু BPF দলৰ ফালৰ পৰা মই তেওঁলোকক স্বাগতম জনাইছো। আন্তৰিকতাৰে তেওঁলোকক মই শ্ৰদ্ধা জনাইছো আমাৰ দলত জইন কৰাৰ কাৰণে। জইনিং প্ৰগ্ৰামটো অলপ সময়ৰ কাৰণে আমি স্থগিত ৰাখিছো। এতিয়া মই সকলোকে অনুৰোধ জনাইছো সকলোৱে যাতে নিজৰ আসনবিলাক গ্ৰহণ কৰে। আমি জইনিং প্ৰগ্ৰামটো কৰাই লওক অলপ ধৈৰ্য ধৰক। সকলোকে মই বিনম্ৰতাৰে অনুৰোধ জনাইছো সকলোৱে যাতে নিজৰ আসনবিলাক গ্ৰহণ কৰে। ইয়াত উপস্থিত থকা সকলো BPF প্ৰেমী ৰাইজ সকলোকে মই বহিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো, কাৰণ আমাৰ এই সভাখন অলংকৃত কৰা BPF দলৰ সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁৰ মূল্যৱান ভাষণ ৰাখিব। সকলোকে মই সন্মুখত থকা কৰ্মীবৃন্দসকলক আমাৰ BPF প্ৰেমী ৰাইজসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো সন্মুখত থকাসকলক যাতে তেওঁলোকে আসন গ্ৰহণ কৰে। আমাৰ এই সভাত উপস্থিত হোৱা সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহিলা দেৱক তেওঁৰ ভাষণ ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছো। সকলোকে মই অনুৰোধ জনাইছো অলপ বহি ল'বৰ কাৰণে। ঠিক আছে, খুব ভাল লাগিল আজি আমার BPF দলত ভাই দেখছে আমাকে দেখছে ভাই আগমন